এইদৰে ভোগেৰপাৰ গাঁৱত আমাৰ গাঁৱত এনেকৈ কুইচা মাৰি আছে। আপোনালোক ঘৰ ক'ত? কুচিয়া। কুচিয়া মাছৰ সন্ধানত এইদৰে আমাৰ মণ্টুদা নামি পৰিছে। মণ্টু খুৰা, মণ্টুদা আৰু এই দাদাসকল ক'ৰ পৰা আহিছে? বহৰী সুভাৰ পৰা আহিছে। আমাৰ মহাহাট তাতে ঘৰ, বিদ্যুৎ পাঠক। মহা এইটো আমাৰ মহা হয়। এই আমাৰ কুইচা মাৰি আছে। এই আমাৰ দীনেশ ৰামচিয়াৰী দা আৰু দাদাৰ নাম কি? গুল্লু দা। এইদৰে কুইচা উঠাইছে। কুইচা পাব আৰু এই চাওক কুইচাৰ সন্ধান ৰাইজ। এইদৰে কুইচা এতিয়া ওলাব আৰু ওলাই পৰিব কুইচা। চাই থাকক, কাম চলি আছে। কুইচাৰ সন্ধানত এইদৰে আমি এই ভোগেৰপাৰ গাঁৱত সুবাৰ পৰা আহিছে দাদা আহোঁ, কিন্তু কুচিয়া ওলাব। আৰু এটা সদস্য আহি আছে কুইচাৰ সন্ধানত। এইদৰে আহি পালে লেণ্ডিং মাৰছে। তো অৱশেষত আমাৰ কুইচাডাল গ'ল। আমি কুইচাডাল নাপালোঁ, কিন্তু কুইচাৰ সন্ধান এতিয়া অব্যাহত আছে। সন্ধান চলি আছে এতিয়া কুইচাৰ। নাপালে কি হ'ল, আৰু চেষ্টা কৰি আছে। এই আমাৰ ভোগেৰপাৰৰ ভোগেবিল, চাকলাকুৰ ভোগেবিল বুলি কয়। চাকলাকুৰ, এই চাকলাকুৰত এইদৰে সন্ধান চলি আছে। অতীতক ৰক্ষাৰ স্বাৰ্থত এইদৰে আমাৰ কালচাৰ, বড়ো ভাইসকলৰ কালচাৰ জীয়াই ৰাখিছে। সেইফালে আমাৰ ঘৰ আৰু এইফালে মথাউৰিত ৰাইজৰ ঘৰ। এয়া হ'ল ভোগেৰপাৰ গাঁও। তো ঠিক আছে ৰাইজ, ৰাখোঁ আৰু।